সকলো দৰ্শকলৈ নমস্কাৰ জনাইছোঁ। মই হিৰণ দলে। একচুৱেলি আজি বহুতে বেয়া খবৰ পাইছোঁ, যিহেতু জনে মোক মাতে অৱস্থিত জোনকাৰেং জিলাৰ নাহৰ এটা গাঁৱত এটা মচনি নামৰ ব্যক্তিজনৰ ঘৰ যোৱাকালি ৰাতি 2টা বজাত জ্বলিলে বুলি গম পাইছোঁ, খবৰ পাইছোঁ। মোৰ লগত এটা ভিডিঅ' ক্লিপ এটা দেখি মোক কৈছে যে ভিডিঅ' বনাই দিবৰ কাৰণে। চ' মই সেইকাৰণে আজি ভিডিঅ'টো ৰাতিকৈ বনাবলগীয়া হ'ল। কোৱালিটি বেয়া হ'লে ক্ষমা কৰি দিব, কাৰণ খবৰটো পোৱাৰ লগে লগে ময়ো ভিডিঅ'টো বনাইছোঁ। চ' মই ঘৰটো কেনেকৈ জ্বলি আছে, ঘৰ জ্বলা অৱস্থাটো মই অলপ আপোনালোকক দেখাব খুজিছোঁ। এয়া চাব পাৰে ভিডিঅ'টো। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা, স্মৃতিবোৰে যদি আপোনালোকে ভিডিঅ'টো চাই পালে গম পালে চাগিছে ঘৰটো কেনেকৈ জ্বলিলে। একো অৱস্থা নাই, কি হৈছিলে, কি বচাব পাৰিলে এইবিলাক একো খবৰ নাই। চ' আমি একো সুধিব পৰা নাই, কাৰণ ভিডিঅ' ক্লিপটো আমাক মোক মানে বেলেগ মানুহে দিছে। চ' মই ঘৰৰ মানুহবিলাকৰ পৰাও সুধিব নোৱাৰিলোঁ। চ' চৰি ফৰ ডেট, হ'লেও ক্ষমা কৰিব। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।